Hello everyone, welcome to my YouTube channel. আপোনালোকৰ খবৰ বাৰু কেনেকুৱা? নিশ্চয় ভালে। মোৰো ভালে। আজি বহুত দিনৰ মই এটা vlog লৈ আহিছো। মোৰ এক্সাম থকাৰ বাবে vlog বনাব নোৱাৰিছিলো। আজি বহুত দিনৰ মূৰত সেইবাবে ভাবিলো এটা vlog লৈ যাওঁ। আৰু আজি মোৰ খুৰাৰ ছোৱালীৰ 4 দিনীয়া গা ধোৱা আৰু ভাবিছো আপোনালোককো দেখুৱাও অলপ কি হয়। জানো এতিয়া গৈ পামগে নাম সকলো এতিয়া বহুত দেৰিয়ে হ'ল 9টাই বাজিব হ'ল আৰু আমি তাতকৈ অলপ আগতে ওলাব লাগিছিলে কিন্তু দেৰিয়ে হ'ল জানো পাৰিলে আপোনালোকক দেখুৱাম সকলোখিনি কে ব্লগ গৈ থাকোঁ আৰু আমি আহি পালোহি সেইজনী কইনা আমি এনেকৈ ইয়াতে আছোঁ কিবা কিবি কৰি আছোঁ আৰু এজনী বাহিৰলৈ গৈছে ৰ'ব আহিলে তাৰপিছত দেখাই আছোঁ এয়া আমাৰ ভাইটি হাই কৈ দিয়া আৰু এজনী ভণ্টি মোৰ ছাবস্ক্ৰাইবাৰ হয় আৰু এতিয়া কইনাক গা ধুৱাব দেখুৱাই থাকিম আপোনালোকক চাই থাকিব আৰু আমাৰ কইনাই 4 দিন ভাত খাবলৈ পোৱা নাই আৰু ফ্ৰুটছ খাই আছে এদিন আজি ভাত খাব আৰু কেনেকুৱা ফিলিংছ বহুত বেয়া আকৌ কেনেকৈ আজি খাবলৈ পাবা আজি এতিয়াতো নাপাওঁ ৰাতি পাম এতিয়া মোৰ অৱস্থা বেয়া
আইতা চাই দিয়ক এইফালে আমাৰ ফালেও মাৰি দিবা গিলাচটো লৈ আছো এইফালে চাই দিয়ক ভাল লাগিছে গিলাচ মা চাই দিয়ক এইফালে এবাৰ চিঠি এখনকে দিছোঁ ঘৰত গৈ পঢ়ি থাকিব ববৌক চাই দিয়া এগৰাকী ৰাতিপুৱাৰ পৰা ব্যস্ত দেই ছোৱালী বাপেকক দেখুৱাই দিছোঁ এয়া ছোৱালী মাহীয়েক দেই আমি প্ৰসাদ খাই লওঁ দেই মোক চুমটা খুৱাব লাগিব তেতিয়াহ'লে অঁ থেংক ইউ আমাৰ কইনাই এতিয়া পিঠাগুড়ি খাবলৈ আহিছে এতিয়া ইয়াত আইতাহঁতে কিবা নিয়ম কৰি আছে ইয়াত তাই শুব এতিয়া আৰু এতিয়া আমি ঘৰলৈ যাওঁ আৰু হ'লে আৰু এইখিনি কাম আৰু তাই ৰাতি আজি ভাত খাবলৈ পাব আৰু ভাত চাত বনাই দিব আৰু এতিয়া আমি যাওঁ আৰু ঘৰত গৈ লগ পাম ইমান গৰম উঠিছে সেইবাবে ভাবিছোঁ ক'লা অকণমানকৈ খাই লওঁ আহি পালোহি মই যে ক'লা ডাইৰেক্ট খাব নোৱাৰোঁ দেই মোৰ ডিঙিত ধৰি যায় সেইবাবে মই পানী অকণ মিক্স কৰিয়ে খাব পাৰিম বন গয়া মেৰা ক'লা মই এতিয়া খাই লওঁ এই ভিডিঅ'টো আৰু দীঘল নকৰোঁ ভাবিছোঁ ইমানতে এণ্ড কৰোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব তেতিয়াহে আপোনালোকে আহিবলগীয়া ভিডিঅ'সমূহ মানে মেহেন্দি ভিডিঅ' ৰিচিপশ্যনৰ ভিডিঅ' সেইবোৰ পাই থাকিবৰ বাবেতো চেনেলটো ছাবস্ক্ৰাইব কৰি অল কৰিব লাগিব গতিকে কৰি দিব আৰু এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম বাই বাই